হেল্ল' বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। তো মানে মই আজিৰ ভিডিঅ'টো মানে বহুত মানে ইণ্টাৰেষ্টিং হ'ব আছে মানে, কাৰণ কিয় মানে আজি মানে খাৱা লোৱাৰ ওপৰত বনাই আছোঁ। তো খাৱাত মানে কি আছে মই দেখাই আছোঁ আপোনালোকক। তো মানে আছে আৰু এইটো বুগলি। তো বুগলি মানে বন্ধুৰ লগত মাৰিলে কাণ মানে, তো মানে বুগলিৰ লগত খাম আৰু বুগলি। আৰু এইফালে আছে তো মানে আৰু ইফালে আছে এতিয়া চাই ল'ব পাৰে নিচলা মাছ। তো ইয়াৰ লগত মানে এতিয়া মানে ফ্ৰাই কৰি কিনে মানে দবাম আৰু পূৰা ঠিকছে। আপোনালোকে চাই থাকক। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। মই মানে আৰু মানে খাই থাকাত মানে আজি কথা নকওঁ আৰু আপোনালোকক কেনেকুৱা হৈছে কেনেকুৱা হোৱা নাই মানে দেখাম। তো আপোনালোকে চাই থাকক। বোলে নিচলা মাছ আছে, বুগলি আছে। তো আজি পূৰা মানে খানা গৰম হ'ব আৰু চাই থাকক আৰু আপোনালোকে। মানে ৰাতি বনোৱা হ'ল, এতিয়া মানে আমি এইফালে বুগলি মাংস আছে আৰু এতিয়া মানে মাছটো আমি বাচি মানে নিচলা মাছটো। তো মানে এয়া খুৰাই মানে মাছটো ঢালি আছে, আপোনালোকক দেখাই আছোঁ মানে কিমান সৰু পাইছোঁ মাছটো, নিচলা মাছ। তো মানে পানী এতিয়া মানে কিবা কৰি আছে আৰু ইয়াতো আছে, ইটোকো ঢালি দিম মানে আমি। এইটো ঢালি দিলোঁ মানে ইয়াতে পানী দিয়া নাই। তো মানে মাছটো এতিয়া মানে খুৰাই মানে ধুব আৰু কিমান সৰু পাইছোঁ দেখাইছোঁ আপোনালোকক, চাব পাৰে। ইয়া এক চালনী মানে এতিয়া ধুলে চাফা হৈ যাব। আৰু ইমান ডাঙৰ ডাঙৰ নিচলা মাছ পূৰা মানে ইয়াক মানে বাকলি গুচাম মানে মাথাটো পেলাই কিনে মানে ফ্ৰাই কৰি কিনে খাম আৰু ফ্ৰাই। তো দেখাই আছোঁ মানে ভিডিঅ'টো, খাওঁ ভিডিঅ'টো আপোনালোকক দেখাই আছোঁ, চাব আপোনালোকে। তো মানে ফাইনেলি মানে পানীটো গৰম হৈ গ'ল আৰু তো মানে হাতটো ভালকৈ ধোৱা নাই। মানে গৰম পানী কৰিলোঁ মানে নিচলা মাছটো বাচিবা। এতিয়া মানে বাচিম, দেখাই আছোঁ আপোনালোক কেনেকৈ কি কৰিব, কেনেকৈ কি নকৰে। কি খুৰা মাছ খাবি নেকি? ঠিক চাই তামাম খাম আজি। অঁ পূৰা মানে দেখাই আছোঁ ন। এইফালে মাছটো মানে পূৰা খতম দিম আৰু আমি আজি। যি গৰম মানে মাছটো ফ্ৰাই কৰি আছোঁ আৰু এতিয়া দেখাই আছোঁ আপোনালোকক। এইখিনি মানে পূৰা ফ্ৰাই কৰিম আৰু এইটোও মানে ফ্ৰাই কৰি আছোঁ, এটা ফ্ৰাই কৰি আছোঁ আৰু ইয়াত থৈ দিলোঁ মানে এবাৰ ভাজি কিনে। তো কালাৰটো কেনে হৈছে চাই কিনে কমেণ্টত জনাব আপোনালোকে। এইটো মানে নিচলা মাছটো হয় এইটো, আৰু লগত এইটো আন্দা হয়, আন্দা বুগলিৰ লেগ পিচ আৰু পিঁয়াজ চিয়াজ লৈ লৈছোঁ মানে। তো মানে কালি ভাত খাওঁতে বহুত ৰাতি হৈ গ'ল, 12টা বাজি গ'ল মানে। তাৰ কাৰণে মানে ভাত খাওঁতেও মানে নুঠালোঁ আৰু টাইমো নহ'ল মানে, কামো আছিলে ৰাতি, নাইট ডিউটি 2 ঘণ্টা কৰিব লাগে। তো সেইটো কাৰণে মানে দিব নোৱাৰিলোঁ আপোনালোকক। তাৰমানে ফটাফট খাই ফটাফট গ'লোঁ, নহ'লে ভাত খাৱাটো উঠাই কিনে দিলোঁ হয় আপোনালোকক। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু